স্ক্ৰীন টাচ মোবাইলখনো উপহাৰ দিয়া। এইবুলি যদি আপোনালোকে ঘোষণা দিলেহেঁতেন বা ই সঁচা অৰ্থত যদি এই কথাটো যদি আপোনালোকে প্ৰচাৰ কৰিলেহেঁতেন, তেতিয়া কিন্তু ইয়াত আজি আমি মানুহক বহিবলৈ ঠাই দিব নোৱাৰিলেহেঁতেন। কিয়? মানুহ ভোগবাদী আৰু বস্তুবাদী। গতিকে মানুহ ভোগবাদী বস্তুবাদী। গতিকে মানুহে হাঁহ আৰু ছাগলী বলি দিলে যদি স্বৰ্গসুখ পায়, চব জপিয়াই কৰি সিজিল তোমাৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ৰ ল'ব সেই অভিপ্ৰায়। তুমি ভুল পথে যে জগতৰ লোকক পৰিচালিত কৰিলা, পাপ সিদ্ধ হয় আৰু সেইকাৰণে তুমি অসন্তুষ্ট অৱস্থাত থাকিব লগা হ'ল। তেতিয়া ব্যাসে ক'লে উপায় এটা আছে। উপায়টো দিয়া এই মহাভাগৱত শাস্ত্ৰ নামাকৰণৰ সৈতে তলৰ পদেদি কৈছে। কি উপায় দিছে? মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। তুমি এতিয়া ভগৱানৰ গুণ নাম থকা এখন শাস্ত্ৰ প্ৰচাৰ কৰা। তুমি মানে ইতিমধ্যে 17খন পুৰাণত যি মানে ধৰ্ম প্ৰচাৰ কৰিলা, প্ৰাণী হিংসাৰ উপদেশ দিলা, এতিয়া ভাগৱত শাস্ত্ৰ 18 নম্বৰ সূৰ্য পুৰাণ ভাগৱত ৰচনা কৰি ভগৱন্তৰ নামৰ দ্বাৰা তাক নৎসাত কৰা। তোমাৰ হাতেৰে ৰোৱা পুলিটো তুমি নিজৰ হাতেৰে উভালি দিয়া। আনে এইটো ভুল হৈছে বুলি ক'লে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, আউৰ তাৰ বচন নমানে অপূজন। ভুলে উপালম্ভ কৰি বচন খণ্ডি ব্যাসতো অধিক হইল এহেন্তে পণ্ডিত। গতিকে উপহাস কৰিব, তেওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল এইবুলি উপহাসে কৰিব। গতিকে এতিয়া তোমাৰ হাতেৰে ভাগৱত শাস্ত্ৰ 18 নম্বৰ সূৰ্য পুৰাণ ভাগৱত ৰচনা কৰি ভাগৱতৰ দ্বাৰা 17খন পুৰাণৰ যি ভুল পথ সেইটো তুমি নৎসাত কৰি দিয়া। নহ'লে আৰু বিকল্প অনুতাপ উপজিলে যাৰ অনুতাপে প্ৰায়শ্চিত্ত জানিবা হাতা। আপুনি কিবা এটা ভুল কৰিব পাৰে, একো ডাঙৰ কথা নহয়। যেনেকৈ আন্ধাৰে পোহৰে দিনটো, ভালে বেয়া বা শুদ্ধই অশুদ্ধই জীৱনটো, ভুল এটা হ'ব পাৰে, কিন্তু আমাৰ ভুলটো আমি অনুতপ্ত হ'ব লাগিব। মই কৰা ভুলটোৰ কাৰণে যদি মোৰ পৰিয়ালে বেয়া পায়, সমাজে বেয়া পায়, ওচৰ চুবুৰীয়া বেয়া পায়, অনুষ্ঠান প্ৰতিষ্ঠানে যদি মোক গৰিহণা দিয়ে, তেতিয়া মই উপলব্ধি কৰিব লাগিব যে মই এনেকুৱা ভুল কাম আৰু ভৱিষ্যতে নকৰোঁ। এইবুলি যেতিয়া আমাৰ অনুতপ্ত হ'ব, তেতিয়া আমাৰ জীৱৰ সংস্কাৰ হয়। মনত ৰাখিব, অনুতপ্তই বা উপলব্ধি আমাৰ জীৱনলৈ সংস্কাৰ নমাই আনে। এজন দাৰ্শনিক পণ্ডিতে কৈছে, আমাক প্ৰত্যেককে একোটা জ্ঞান দিছে। জ্ঞানটোক কিন্তু আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব। বিজ্ঞানটোক আকৌ উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিব লাগিব। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা নি পেলাই ধৰ্মত যেতিয়া প্ৰতিষ্ঠা কৰিম, ধৰ্ম ৰক্ষতি ৰক্ষিত, ধৰ্মই আমাক ৰক্ষণাবেক্ষণ দিব। মনত ৰাখিব কথা, ধৰ্মৰ লক্ষ্য হৈছে ৰক্ষণাবেক্ষণ দিয়া। এতিয়া আমাৰ দৰ্শনটো হৈছে কি? দাৰ্শনিক পণ্ডিতে কৈছে, চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ দ্য ৰিলিজন, ৰিলিজন ইজ দ্য হাইয়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত নাই। মহাপুৰুষ শংকৰদেৱে এটা বাক্যত উপলব্ধি কৰাইছে, যতেক দেখা খোজ সমুদায় হস্তিৰ খোজত হবে লুকায়, এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা হবে যায় কষ্ট। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ নাই। ঠিক তেনেকৈ আমাৰ বহি জগতখনত যিমান ডাঙৰ মানুহ নহওক, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰ কৃষ্ণতে বিলীন হ'ব লাগিব, আৰু ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব। আমাৰ মানে ৰাইডিঙীয়া গাঁৱৰ আটাইতকৈ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে। কৃষ্ণৰ ব্যতিৰেকে আৰু নাই। সেইকাৰণে গুৰুজনে কৈছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজাক এভো নলয়। যাতে আমি এক কৃষ্ণক যাতে ভজনা কৰিব পাৰোঁ। আমাৰ মহাপুৰুষ গুৰুজনাৰ যিটো দৰ্শন, বেদৰ যিটো দৰ্শন, যে এক দেও এক সেও একবিনে নাই কেও, এক ভগৱন্তমুখী আমি যাতে জগতৰ সকলো লোককে আমি সেই মানে আদৰ্শলৈ আনিব পাৰোঁ। তাৰ কাৰণে আজি নাৰায়ণপুৰ আঞ্চলিক শাখাৰ এয়া এটা বলিষ্ঠ পদক্ষেপ। আপোনালোকে ইয়াত সঁহাৰি জনাব লাগিব, উদগনি দিব লাগিব, প্ৰেৰণা দিব লাগিব, সহযোগিতা আগবঢ়াব লাগিব। তেতিয়াহ'লে আমাৰ যিটো কৰ্ম আঁচনি এইটো আমি সফল ৰূপায়ণ হ'বলৈ সমৰ্থ হ'ম। ইয়াত আমাক কৈছে যে যিটো বাক্যে আচৰি নাম গুণ মাধৱৰ, সিটো বাক্যে হৰৈ পাপ জনসমূহৰ। ভগৱন্তৰ নামে পাপ হৰণ কৰে। পাপ কি বস্তু? পাপ আমি দেখুৱাই দিয়া বস্তু নহয়। দাৰ্শনিকৰ অভিমত, কুবুদ্ধি, অসৎ চিন্তা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক হৈছে পাপ। এই বেয়া ভাৱবিলাক যেতিয়ালৈকে আমাৰ হৃদয়ত থাকিব, আমাৰ চিন্তাধাৰা কৰ্মবিলাক বেয়া হ'ব। আৰু বেয়া কৰ্ম কৰিলে আমাৰ জীৱনলৈ বেয়া ফল আমি লাভ কৰিম। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড
এভাৰ বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিবা, ভালটো সদায় ভাল, তাক আঁকোৱালি লোৱা। কপিলে কৈছে জীৱনৰ দুৰ্ভেদ্য পাপ সংগ কহয়, কিন্তু দুৰ্জনৰ সং তেজি পেলাগৈ। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব কাৰণে ভাবিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধু, মুখ্যৰ দুৱাৰতে বেহুৱে মুকুট। আজিৰ দৰে এয়া আপোনালোক সাধুৰ সংগ, মনত ৰাখিব। নাৰায়ণপুৰ আঞ্চলিক শাখাই এই পদক্ষেপৰ দ্বাৰা সকলোকে যাতে আমি সাধু কৰি দিব পাৰোঁ, আমাৰ অঞ্চলৰ সকলো লোককে যাতে আমি সাধুৰ ঠাইলৈ লৈ আনিব পাৰোঁ। এতিয়া সাধু কাক বোলে? মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত। যি মানুহে মোৰ কথা কয় বা শুনে, মোত মনত দিয়া হবে তাক এৰা মন্ত্ৰ। মোত মনোযোগ যি তিনিটা তাপৰ পৰা মুক্ত হৈ থাকে, তাকেহে বুলিও সাধু। জানিবাহা আই তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। আজিৰ দৰে সংগ পাবৰ কাৰণে আমি ভগৱন্তক মাধৱ পুৰুষৰ দৰে প্ৰাৰ্থনা কৰিব লাগিব। কৃপাৰ সাগৰৰ দেৱকী নন্দন, পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক, মুখে কোৱা গণনা। উদ্দেশ্যটো হ'ল কি? যে আমাৰ অঞ্চলৰ সকলো গৃহস্থীৰ ঘৰতে যাতে কৃষ্ণ নিবাস কৰি থাকক, সকলোৱে যাতে আনন্দ থাকক, সকলোৰে যাতে মিলা প্ৰীতিত থাকক, কোনেও যাতে দুখ ভুগিব লগা নহয়। গতিকে আমাৰ ভাগৱতৰ দৰ্শন যে আপুনি সুখ বিচাৰিব নালাগে, সুখ আপোনাৰ ঘৰ বিচাৰি ফুৰিব, আপুনি সুখ অহা কৰ্মবিলাক কৰিব। গতিকে আমাৰ ভাগৱতে কৈছে, কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্মফলে জীৱে সুখ দুখ পায়। আমাৰ কৰ্মৰ লগত সুখ আৰু দুখটো জড়িত আহে। সৎকৰ্ম কৰিলে সুখ, অসৎ কৰ্ম কৰিলে দুখ। আপুনি দুখ বিচাৰিব নালাগে, অসৎ কৰ্ম কৰাৰ লগে লগে আপোনাৰ ঘৰলৈ দুখ আহিবই। আপুনি কাৰোবাক আঘাত দিয়াৰ লগে লগে আপোনাৰ পাপ আহিবই। পাপ আয় কৰ পীড়ন, কাক আঘাত দিব? ভগৱানে কৈছে চবতে মই আছো, যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো দেই, কৰ্মফলে বিভিন্ন ৰূপত আছো, এইটো তোমালোকৰ হাত নাই। যথা কৰ্ম তথা ফল মই দিমেই। গতিকে কৰ্ম অনুসৰি সুখ দুখ আমি ভুগিবই লাগিব। ভাগৱত শুনি আমি যাতে বেয়া এৰি ভাল ল'ব পাৰোঁ, এইটোৱে ভাগৱত শ্ৰৱণৰ মূল লক্ষ্য। গতিকে আমি বেয়া এৰি প্ৰীতি সাধু বুলি অশ্বত্থামা মহা কৃষ্ণ এতিয়া ভকতিকে কৰে সংসাৰৰ বন্ধনা, ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। ভক্তিৰ মহিমা শুনা, স্বধৰ্মক তেজি ভজয় কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে নহৈল ভকতি। ভৈল ভ্ৰষ্ট যদিবা অল্পতে গলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ কইনা। এতিয়া এই কথাটো আপোনালোকে গুৰুত্ব সহকাৰে উপলব্ধি কৰিব। স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে নহৈল ভকতি। কি কৈছে? আজি আপোনালোকে আঞ্চলিক ভাগৱত চক্ৰলৈ যিসকল আহিছে, আপোনালোকৰ কাৰ ব্যক্তিগত কাম নাই, কাৰ বিষয়ৰ দায়িত্ব নাই, কাৰ ল'ৰা ছোৱালী বা বিভিন্ন কৰ্মৰ দায়িত্ব কাৰ নাই। আমাৰ প্ৰত্যেকৰে নিজা নিজা দায়িত্ব আছিল। সব ত্যাগ কৰি গুচি আহিলে, স্বধৰ্ম ত্যাগ কৰি আহিলে। স্বধৰ্মক তেজি ভজে, এইটো বাহ্যিকতা। আৰু ভগৱান কয় স্বধৰ্ম আমাৰ মানে আশ্ৰম অনুপাতে স্বধৰ্ম আমাক দি দিছে। স্বধৰ্ম কি? ব্ৰাহ্মণৰ স্বধৰ্ম পূজা পাতল কৰিব লাগিব, ক্ষত্ৰিয়ৰ স্বধৰ্ম যুদ্ধ বিগ্ৰহ কৰি প্ৰজাক ৰক্ষা কৰিব লাগিব, বৈশ্যৰ স্বধৰ্ম ব্যৱসায় কৰি বাকী তিনিটা জাতিক পোহপাল দিব লাগিব, আৰু শূদ্ৰৰ স্বধৰ্ম হ'ল বাকী তিনিটা জাতিক সেৱা শুশ্ৰূষা কৰিব লাগিব। এইটো স্বধৰ্ম। এই সকলো স্বধৰ্ম ত্যাগ কৰি স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি। আজি আমি চবৰে নিজৰ নিজৰ কাম এৰি থৈ, নিজৰ নিজৰ ব্যৱসায় বা বাণিজ্য চব দায়িত্ব এৰি থৈ আহি আমি কৃষ্ণক ভজনা কৰি আছো, কৃষ্ণৰ কথা শুনি আছো। তাত প্ৰেম পূৰ্ণ যেবে নহৈল ভকতি। এতিয়া আমি ইমান সময় শুনিলো, কিমান সময়ৰ পৰা আৰম্ভ হৈছে মোৰ অলপ অহা পলম হ'ল। গতিকে আৰম্ভণিৰ পৰা এই মুহূৰ্তলৈকে আপুনি মই ঈশ্বৰৰ কথা শুনি আছো। তাত প্ৰেম পূৰ্ণ যেবে নহৈল, প্ৰেমপূৰ্ণ ভকতি হ'ব লাগিছিল। ইমান সময় আমাৰ প্ৰেমপূৰ্ণ ভক্তি হ'ব লাগিছিল, কিন্তু প্ৰেমপূৰ্ণ ভকতিৰ লক্ষণ কি? কৃষ্ণ কথা শুনাৰ লগে লগে কেতিয়াবা আনন্দৰ অশ্ৰু, কেতিয়াবা সুখৰ অশ্ৰু চকু পানী দি ওলাই আহিব লাগিব, শৰীৰ ৰোমাঞ্চ হৈ যাব লাগিব, মাত গদগদ হৈ যাব লাগিব। এই স্তৰটোলৈকে যেতিয়ালৈকে আমি নিজক লৈ যাব পাৰিম, তেতিয়া আমি জীৱন্ত মুক্ত হৈ যাম। মনত ৰাখিব কথা, জীৱন্ত মুক্ত হৈ যাম। কিন্তু এতিয়া আপোনালোকৰ চকু পানী ওলাইছেনে, মাত গদগদ হৈছেনে, শৰীৰ ৰোমাঞ্চ হৈছে মই নাজানো, কিন্তু মই কৈ আছো মোৰ হোৱা নাই। এতিয়া মই ইমান সময় যে আপোনালোকক এই ভাল কথাখিনি কৈ আছো, তেতিয়াহ'লে মোৰ কোৱা কথাখিনি অথলে গ'ল নেকি? নাই যোৱা। উদ্ধ বাহু কৰি হেৰা কৰো অংগীকাৰ, অধম জাতিটো যদি জন্ম হল তাত,
জ্ঞান বিকৰ্মিত কৰি তথাপি অধিক দেৱৰ বাঞ্ছনী ইতি ভকতি ৰখি। এইটো যিটো ৰস আমি দি আছো আৰু আপোনালোকে পান কৰি আছে, এইটো দেৱতা সকলেও পান কৰিবৰ কাৰণে আশা কৰে। সেইকাৰণে কৈছে যে তাত প্ৰেমপূৰ্ণ দেৱে নহয় ভৈল ভ্ৰষ্ট যদি বা অল্পতে গ'লে প্ৰাণ জানা নাহি তথাপি তাহাৰো অকল্যাণ। কোনে জানে মই ঘৰ পামগে তেনেকুৱা।